everyone, মই ৰচনাৰা welcome back to my YouTube channel. So guys, আজি মই আপোনালোকৰ কাৰণে কোনো ধৰণৰ ব্লগ ভিডিও লৈ অহা নাই. আজি মই এটা আনবক্সিং আৰু ৰিভিউ ভিডিও লৈ আহিছো যেটো মই ফ্লিপকাৰ্টৰ পৰা এটা কসমেটিক ড্ৰায়াৰ অৰ্ডাৰ কৰিছিলো. ড্ৰায়াৰটোৰ দাম হৈছে 1099 rupees মানে 1100 টকাই আৰু বহুতৰে হে ড্ৰায়াৰটোৰ ওপৰত ডাউট থাকে বহুতে লম ভাবে আৰু তথাপিতো নলয় বেয়া আহিব নেকি প্লাষ্টিকটো বেয়া আহিব নেকি যেটো প্লাষ্টিকৰ হয় ন আৰু কেনেকুৱা আহে বা ছটা ড্ৰায়াৰ থাকে মই ছটা থকাটো দিছো পাঁচটা থকাও আহে আৰু বেলেগ কালাৰৰ বেলেগ ডিজাইনৰো আহে কিন্তু মই অলপ কালাৰফুল দিছিলো ডিফাৰেন্ট কালাৰ মাল্টি কালাৰ দিছিলো ড্ৰায়াৰ গিটা আৰু আজি ফাইনালি আহি পালেহি ওপৰতে মই অলপ খুলি চালো যেহেতু অহাৰ পিছতে চালো নহলে বেলেগ কিবা আহিলে ডাইৰেক্ট এটা ৰিটাৰ্ণ কৰি দিব পাৰি তো হেকাৰণে খুলি চালো তো ভালকে চোৱা নাই কিন্তু পেকিংটো ভালকে দিছে ধুনিয়াকে কৰি দিছে আৰু এতিয়া মই উলিয়াই মিলি চাও উলিয়াই চোৱা নাছিলো ওপৰৰ পৰা যেহেতু চোৱা হৈছিলে তো ময়ো চাম আপোনালোককো দেখাও কেনেকুৱা আহিছে জনাও ঠিক আছে তেন্তে ষ্টাৰ্ট কৰা হওক तो गाइस এনেকে আহিছে ধুনিয়াকে বক্স এটা আৰু যেটো মই ওপৰটো খুলিলোৱে তো খোলাই আছে ধুনিয়াকে পেকেটিং হৈ আহিছে এই ড্ৰায়াৰ গিটা যেটো জয়েন কৰিব লাগিব ন folding হয় তো বক্স টু এয়া ধুনিয়াকে পেকেটিং হৈ আহিছে মই এতিয়া খুলি মিলি আপোনালোকক লগাই মেলি দেখাম এনেকুৱা হয় বস্তুটো আৰু মোৰ মতে প্লাষ্টিকটো খুবেই বেছি ভাল ডাঠ প্লাষ্টিক হয় আপোনালোকে ল'ব পাৰে আৰু মই তলতে লিংকটো দি দিম ইয়াৰ যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব ধুনীয়া আহিছে প্লাষ্টিকটো কোনো ডাউট নাই এইখনৰ মতে লগাম যেহেতু মোৰ ছটা লেয়াৰ আছে আৰু কালাৰ গিটা ইয়াত ফাৰ্ষ্টত যেটো দিয়া আছে এনেকেই লগাই যাম মই আৰু চাই যাব আপোনালোকে আনিলেও কিছুমান লগাব নাজানিবও পাৰে মোৰ ভিডিওটো চাই কাৰোবাৰ হেল্প হ'বও পাৰে তো চাই যাব ভিডিওটো
সো গাইজ আপোনালোকে দেখা পালে ফাইনেল লুকটো ইয়াৰ আৰু এয়া আকৌ এবাৰ দেখাই দিছোঁ বহুত ধুনীয়া প্লাষ্টিকটো বহুত ভাল আৰু আপোনালোকে ল'ব পাৰে অকল কসমেটিক বুলি নহয় আপোনালোকে কাপোৰ কানিও থ'ব পাৰিব যিহেতু ড্ৰয়াৰকেইটা বহুত ডাঙৰ ডাঙৰ বাহঁতে একচুৱেলি উলিয়াবলৈ দিগদাৰ হৈ গৈছে নতুন যিহেতু অকণমান টান হৈ আছে ইউজ কৰাৰ পিছত সেইটো হেৰি হ'বগৈ ঠিক হ'বগৈ বাৰু কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব আৰু কনফিউজ হৈ আছে যদি এই বস্তুটোক লৈ প্লাষ্টিকটোক লৈ মই আপোনালোকক কৈছোঁ যে ইয়াৰ প্লাষ্টিকটো বহুত বেছি ভাল আপোনালোকে ল'ব পাৰে ঘৰৰ যিকোনো আৰু সৰু সুৰা পোৱালি আপোনালোকৰ ঘৰত যদি বেবী আছে তেতিয়াতো আৰু এইটো দৰকাৰী বস্তু ইয়াত খেলনা চেলনা থৈ দিব পাৰে আৰু মইতো ভালেই পালোঁ এইটো আৰু আপোনালোকৰ ঘৰৰ কাৰোবাৰ ঘৰত আছে যদি জনাব কমেণ্ট ছেকশ্যনত আৰু কেনেকুৱা পাইছে জনাব মইতো ভালেই পাইছোঁ এইটো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই